ষ্টুডেণ্টছ আজি লৈ আহিছোঁ ক্লাছ 10ৰ উদ্যোগী হোৱা পাঠটোৰ এইটো দেৱজিৎ ভূঞা নামৰ ব্যক্তিজনে লিখিছিল, ৰাইটাৰে লিখিছিল আৰু ইয়াৰ উদ্যোগী ব্যক্তিৰ বিষয়ে এই পাঠটোত উদ্যোগী ব্যক্তিসকলৰ বিষয়ে কোৱা হৈছে। গতিকে এই পাঠটোৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ আলোচনা কৰিম, গতিকে তোমালোকে ভিডিঅ'টো চাই যাবা। 1 নম্বৰ কুৱেশ্যন, 1 নম্বৰ দি আছে দশম শ্ৰেণীৰ কোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল? এইটো হ'ব প্ৰকাশ গোস্বামী ছাৰ। এইটো ইয়াত স্পেলিং মিষ্টেক হৈছে, শশাংক বৰুৱা দিছে, কিন্তু এইটো ভুল। এইটো প্ৰকাশ গোস্বামী হ'ব, প্ৰকাশ গোস্বামী ছাৰ হ'ব। শ্ৰেণী শিক্ষকগৰাকী আলোচনা কৰিব লোৱা নতুন বিষয়টো কি আছিল? নতুন বিষয়টো আছিল উদ্যোগী বিষয়। উদ্যোগ আৰু উদ্যোগী বিষয়টো আছিল নতুন বিষয়। এণ্টাৰপ্ৰেনাৰশ্বিপ, ইংৰাজীত কয় এণ্টাৰপ্ৰেনাৰশ্বিপ বা এণ্ট্ৰিপ্ৰেনাৰশ্বিপ। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? গ নম্বৰ কুৱেশ্যন, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক। দুয়োৰ মাজৰ ক্ষুদ্ৰ পাৰ্থক্য বা ব্যৱধানটো হ'ল এজন উদ্যোগীয়ে নিজে কাম সৃষ্টি কৰি লয় আৰু আনক নিযুক্তি দিয়ে, আনহাতে এজন কৰ্মহীন নিবনুৱাই কেৱল চাকৰি বা কাম বিচাৰি ফুৰে। তাৰপিছত আছে ঘ নম্বৰ, এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন হয়? এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন হয়? আত্মবিশ্বাস, ধৈৰ্য, কঠিন পৰিশ্ৰম, মানসিকতা, বিফলতাক স্বীকাৰ কৰি আগবাঢ়ি যোৱাৰ সাহস আৰু নতুন চিন্তা বা উদ্ভাৱনকাৰী শক্তিৰ প্ৰয়োজন। এইটো 2 মাৰ্কৰ কাৰণে আহিব, 2 মাৰ্কৰ কাৰণে চাবা। কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাখিনি কি? বিজ্ঞাপনটোত কোৱা কথাখিনি আছিল যে এইটো চাই যোৱা কুৱেশ্যনটো। প্ৰথম বছৰটো কোকা কোলা কোম্পানীয়ে মাত্ৰ 25টা বটল কোকা কোলাৰ বিক্ৰী কৰিব পাৰিছিল। ইয়াৰ অৰ্থ হ'ল ডাঙৰ সফলতাৰ আৰম্ভণি সদায় সৰু স্তৰৰ পৰা হয়। নাৰায়ণ মূৰ্তি কোন আছিল? এইটো হ'ব নাৰায়ণ মূৰ্তি হ'ল ভাৰতৰ আগশাৰী তথা প্ৰযুক্তি প্ৰতিষ্ঠানৰ ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক। তোমালোকৰ পৰীক্ষাত আহিব উল্টাকৈ প্ৰশ্নটো আহিব যে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন আছিল? এইটো হ'ব নাৰায়ণ মূৰ্তি। আৰু বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? বিজিতে ছাৰক উদ্যোগী হ'বলৈ বহু টকা পইচা বা মূলধন আৰু উচ্চ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন বুলি ভাবিছিল আৰু এই কথা সুধিছিল। প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে যিকোনো ধৰণৰ প্ৰত্যাহ্বান, চেলেঞ্জেছ, সমস্যা, লোকচান আৰু বিফলতাৰ সন্মুখীন হ'ব তথা দিন ৰাতি একাকাৰ কৰি কঠিন পৰিশ্ৰম কৰিবলৈ সাজু থাকিব লাগিব। তেতিয়াহে জীৱনৰ সফলতা আহিব। থমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাৰ বাবে বাৰে বাৰে বিফল হৈ কি কৈছিল? তেওঁ কৈছিল যে তেওঁ বিফল হোৱা নাই, বৰঞ্চ তেওঁ এনেকুৱা 10,000টা উপায় বিচাৰি পালে যিবোৰ উপায়েৰে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰিব নোৱাৰি। অৰ্থাৎ প্ৰতিটো বিফলতাই তেওঁৰ সফলতাৰ দিশে আগুৱাই লৈ গৈছিল। তাৰপিছৰটো চমুকৈ উত্তৰ লিখা। উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কি এইদৰে কৈছিল বুজা লিখা। এইটো 2 মাৰ্কৰ বাবে কেতিয়াবা আহিব পাৰে। 2 মাৰ্কৰ কাৰণে আহিলে 2টা বা 3টা বা 4টা লাইন লিখিবা, আৰু 4 মাৰ্কৰ কাৰণে আহিলে অলপ লিখিবা, 1 পেজ বা 1.5 পেজ মান লিখিবা ফাইনেল পৰীক্ষাত, বা প্ৰি টেষ্ট হওক, হাফ ইয়াৰলি হওক, যিকোনো পৰীক্ষাত 4 মাৰ্কৰ কাৰণে আহিলে অলপ লিখিব লাগে। শিক্ষকগৰাকীয়ে বুজাব বিচাৰিছিল যে এজন উদ্যোগী ব্যক্তি সিংহৰ দৰে সাহসী আৰু পৰাক্ৰমী হয়। তেওঁলোকে ভাগ্যৰ ওপৰত ভৰসা নকৰি নিজৰ বাহুবল আৰু কৰ্মদক্ষতাৰ সমাজৰ নিজৰ স্থান নিজে গঢ়ি লয়। আনহাতে এলেহুৱা লোকসকল কাপুৰুষৰ দৰে, তেওঁলোকে কষ্ট কৰিবলৈ ভয় কৰে আৰু নিজৰ ভাগ্যক জীয়াই বহি থাকে। কৰ্মহীনতাই মানুহক দুৰ্বল কৰে, কিন্তু উদ্যোগে মানুহক সিংহৰ দৰে শক্তিশালী আৰু স্বাৱলম্বী কৰি তোলে। সফল উদ্যোগী হ'বলৈ কিয় কঠিন? এইটো 2 মাৰ্কৰ কাৰণে আহে কেতিয়াবা। উদ্যোগী হোৱা বা ব্যৱসায় এটা আৰম্ভ কৰা কামটো যিমান সহজ, তাক সফল কৰি তোলাটো সিমান সহজ নহয়। ইয়াৰ কাৰণ হ'ল আৰম্ভণিতে ব্যৱসায়ত লোকচান হ'ব পাৰে, নানান ধৰণৰ প্ৰত্যাহ্বান আহিব পাৰে, বহু সময়ত সমাজত বা পৰিয়ালৰ পৰা সহযোগিতা পোৱা নাযায়, আৰু এই ক্ষেত্ৰত সকলো বাধা বিঘিনি নেওচি ধৈৰ্য ধৰি আত্মবিশ্বাস ৰাখি অহৰহ পৰিশ্ৰম কৰি ব্যৱসায়ক লৈ লাভজনক স্থিতিলৈ আনিব প্ৰচুৰ পৰিমাণে মানসিক দৃঢ়তাৰ প্ৰয়োজন হয়। সেয়েহে সফল উদ্যোগী হোৱাটো অতি কঠিন। তাৰ পিছৰ কুৱেশ্যন আছে, চাই যোৱা। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে এক একক প্ৰচেষ্টা কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। এইটোৰ এনচাৰ হ'ব, এনচাৰটো দিয়া আছে, এনচাৰটো চাই যোৱা। এজন সফল উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে এক একক প্ৰচেষ্টাৰ ফল বুলি প্ৰকাশ গোস্বামী ছাৰে কৈছে যে চাইকেল চলাবলৈ মানুহে শিকাওঁতে এজন মানুহে প্ৰথমে কেইবাবাৰো পৰি যাব পাৰে আৰু সেই আঘাত পাব পাৰে, কিন্তু পৰি যোৱাৰ পিছত যদি তেওঁ পৰি যোৱাৰ ভয়ত যদি তেওঁ চেষ্টা এৰি দিয়ে, তেন্তে তেওঁ
তেওঁ কেতিয়াও চাইকেল চলাব নোৱাৰে বা শিকিব নোৱাৰে। ঠিক সেইদৰে এজন উদ্যোগী হ'বলৈ যাওঁতে প্ৰথমবাৰে তেওঁ প্ৰথমে কি হ'ব লাগিব, প্ৰথম অৱস্থাত ভুল হ'ব পাৰে বা বিফলতা আহিব পাৰে, কিন্তু নিজৰ লোকচান হ'ব পাৰে, আৰু লগতে নিজৰ ভুলবোৰৰ পৰা শিক্ষা লৈ নিজে আকৌ থিয় হ'ব লাগিব, আৰু কোনেও আন এজনক আৰু থিয় হৈ আগবাঢ়ি যাব লাগিব। কোনো আন এজনক জোৰ কৰি উদ্যোগী বনাব নোৱাৰে, ই সম্পূৰ্ণ নিজৰ ইচ্ছা আৰু একক প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰ কৰে। উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয়? যিসকল ব্যক্তিয়ে কেৱল গতানুগতিক চাকৰিৰ পাছত দৌৰি নুফুৰি নিজৰ চিন্তা, মেধা আৰু পৰিশ্ৰমেৰে নতুন কিবা এটা ব্যৱসায় বা উৎপাদন কাৰ্য আৰম্ভ কৰে, তেওঁলোককে উদ্যোগী বুলি কোৱা হয়। তেওঁলোকক সমাজৰ অভাৱ বা সমস্যাসমূহ চিনাক্ত কৰে আৰু সেইবোৰ সমাধান কৰাৰ উদ্দেশ্যে নতুন সুযোগৰ সৃষ্টি কৰি উদ্যোগীসকলক নিজে স্বাৱলম্বী হোৱাৰ লগত আন বহুতো লোকৰ বাবে সংস্থাপনৰ পথ উলিয়াই দিয়ে বা মুকলি কৰে। তাৰপিছৰটো কি আছে চাই যোৱা। তাৰপিছৰটো আছে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? আৰু তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আৰম্ভণিৰ কাহিনীটো পাঠৰ আধাৰত বুজাই লিখা বা কাহিনীটো বৰ্ণনা কৰা। এইটো একেই হ'ব। এইটো আনচাৰ চাই যোৱা। আনচাৰটো হ'ব যে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্তি, NR নাৰায়ণ মূৰ্তি। আৰু আৰম্ভণিৰ কাহিনী, নাৰায়ণ মূৰ্তিৰ সফল উদ্যোগী হোৱাৰ যাত্ৰাখন সহজ নাছিল। 1981 চনত তেওঁ মাত্ৰ 6 গৰাকী বন্ধুৰ সৈতে মিলি অতি কম মূলধনেৰে প্ৰায় 10,000 টকা, যিটো তেওঁৰ পত্নী সুধা মূৰ্তিয়ে দিছিল, আৰু এটা সৰু কোঠাত ইনফোচিছ কোম্পানী আৰম্ভ কৰিছিল। আৰম্ভণিৰ পৰা তেওঁলোকৰ হাতত কম্পিউটাৰ কিনিবলৈ পৰ্যাপ্ত ধন নাছিল, আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ টেলিফোন সংযোগৰ পাবলৈ কোনো ধৰণৰ সুবিধা বা বহুত দিন অপেক্ষা কৰিব লগা হৈছিল। তাৰপিছত কিন্তু নাৰায়ণ মূৰ্তিৰ স্পষ্ট লক্ষ্য, সততা আৰু কঠোৰ পৰিশ্ৰমৰ বলত এই সৰু কোম্পানীটো লাহে লাহে বিশ্বজুৰি নাম কৰিবলৈ সক্ষম হ'ল, আৰু আজি ইনফোচিছ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ তথ্য প্ৰযুক্তি ইনফৰমেশ্যন টেকনলজি প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। 4 নম্বৰ কুৱেশ্যন, ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেদৰে হ'ব লাগিব? এইদৰে কোনে সুধিছিল? তাৰ উত্তৰ শিক্ষকে কি কৈছিল? এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেদৰে হ'ব লাগিব? ইয়াৰ উত্তৰ বিজিতে সুধিছিল ছাৰক, প্ৰকাশ গোস্বামী ছাৰক সুধিছিল, আৰু এই শিক্ষকে ইয়াৰ উত্তৰত শিক্ষকে কৈছিল এইটো শশাংক নহয়, এইটো প্ৰকাশ গোস্বামী ছাৰ। উদ্যোগী হ'বলৈ কোনো উচ্চ ডিগ্ৰী বা ডাঙৰ শিক্ষাগত অৰ্হতা বাধ্যতামূলক নহয়। অৱশ্যে শিক্ষা বা জ্ঞান ব্যৱসায় পৰিচালনাত সহায় কৰে, কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ব্যৱহাৰিক জ্ঞান, কষ্ট কৰিব পৰা ক্ষমতা বা সৃষ্টিশীল চিন্তা। শিক্ষকগৰাকীয়ে উদাহৰণ দি বুজাইছিল যে ধীৰুভাই আম্বানী বা বিল গেটছৰ দৰে বিশ্বৰ মহান উদ্যোগীসকলৰ কোনো ডাঙৰ ডিগ্ৰী নাছিল, কিন্তু তেওঁলোকৰ মাজত আছিল কাম কৰাৰ প্ৰবল ইচ্ছা আৰু ব্যৱসায়িক দূৰদৰ্শিতা। তাৰপিছত কুৱেশ্যন, এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো ইমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। যিকোনো ব্যক্তিয়ে মন কৰিলে সৰু সুৰা দোকান বা ব্যৱসায় এটা আৰম্ভ কৰি নিজকে উদ্যোগী বুলি চিনাকি দিব পাৰে। সেয়ে উদ্যোগী হোৱাটো সহজ, কিন্তু সেই উদ্যোগটোক বজাৰত তীব্ৰ প্ৰতিযোগিতাৰ মাজত টিকাই ৰাখি লাভজনক কৰি তোলা আৰু তাক এক বৃহৎ প্ৰতিষ্ঠান হিচাপে ৰূপান্তৰ কৰি তোলাটো এক কঠিন কাম। ইয়াৰ বাবে লাগে অহৰহ ধৈৰ্য, গ্ৰাহকৰ পছন্দ বুজি পোৱাৰ ক্ষমতা আৰু লোকচান হ'লেও ভাঙি নপৰা মানসিকতা। যিহেতু বেছিভাগ মানুহে প্ৰথম অৱস্থাত বিফল হৈ কামটো এৰি দিয়ে, সেয়েহে উদ্যোগী হোৱা সহজ হ'লেও সফল উদ্যোগী হোৱাটো বহুত কঠিন। তাৰপিছৰ কুৱেশ্যনত দি আছে, ভাৰতবৰ্ষৰ সৰ্বতোকালৰ এজন সফল উদ্যোগী ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকা কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল? বৰ্ণনা কৰা। এইটো আনচাৰ হ'ব, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ প্ৰতিষ্ঠাপক হ'ল ধীৰুভাই আম্বানী এগৰাকী অতি দুখীয়া পৰিয়ালৰ সন্তান আছিল, আৰু তেওঁলোকে আহিছিল য়ামেনৰ পৰা, মধ্যপ্ৰাচ্যৰ য়ামেনৰ পৰা আহিছিল, আৰু তেওঁলোকৰ কোনো ডাঙৰ শিক্ষাগত ডিগ্ৰী নাছিল আৰু ব্যৱসায় আৰম্ভ কৰিবলৈ হাতত টকাও নাছিল। তেওঁ প্ৰথম অৱস্থাত এটা পেট্ৰল পাম্পত সামান্য চাকৰি কৰি জীৱন সংগ্ৰাম আৰম্ভ কৰিছিল, কিন্তু তেওঁৰ মনত আছিল যে এক ডাঙৰ সপোন আৰু অপৰিসীম আত্মবিশ্বাস। তেওঁ বজাৰৰ চাহিদা বুজি পাইছিল আৰু অতি কম টকাৰে সৰু সূতাৰ ব্যৱসায় আৰম্ভ কৰিছিল। নিজৰ তীক্ষ্ণ বুদ্ধি, গ্ৰাহক আকৰ্ষণ কৰাৰ কৌশল আৰু অহোপুৰুষাৰ্থ শ্ৰমেৰে তেওঁ
ৰিলায়েন্স ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ব্যৱসায়িক সাম্ৰাজ্যত পৰিণত কৰিছিল। ইয়াৰ পৰা প্ৰমাণ হয় যে সফল হ'বলৈ টকাতকৈ ইচ্ছাশক্তি আৰু সঠিক পৰিকল্পনা বেছি প্ৰয়োজন। তাৰপিছত আছে 7 নম্বৰ কুৱেশ্যন, ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ কি কি কৰিব লাগিব? ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ তলত দিয়া কামবোৰ কৰিব লাগিব, তেতিয়াহে এজন উদ্যোগী হিচাপে পৰিচয় দিব পাৰিব। বিদ্যালয় পৰ্যায়ৰ পৰা কেৱল চাকৰিমুখী শিক্ষা নিদি ব্যৱহাৰিক আৰু কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। 2 নম্বৰ পইণ্ট, বিশ্বৰ সফল উদ্যোগীসকল যেনে ধীৰুভাই আম্বানী, নাৰায়ণ মূৰ্তি, বিল গেটছ, ইলন মাস্ক আদি তেওঁলোকৰ সংগ্ৰামৰ কাহিনী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ মাজত থকা সৃষ্টিশীল চিন্তাক উৎসাহিত কৰিব লাগিব আৰু তেওঁলোকক আত্মনিৰ্ভৰশীল হ'বলৈ সৰুৰ পৰা অনুপ্ৰাণিত কৰিব লাগিব। 4 নম্বৰ, বিফলতাক ভয় নকৰি তাৰ পৰা শিক্ষা লৈ কেনেকৈ আগবাঢ়ি যাব লাগে আমি সেইটোৰ ওপৰত গুৰুত্ব দিব। সেই সবল মানসিকতাৰ গঢ়ি তুলিব লাগিব। তাৰপিছতটো আছে এইটো 4 নম্বৰ পইণ্ট। তাৰপিছতটো আছে চমু টোকা লিখা। 8 নম্বৰ চমু টোকা লিখা। ইয়াৰ পৰা 2 মাৰ্কৰ বাবে যিকোনো এটা আহিব। থমাছ আলভা এডিছন আছিল আমেৰিকাৰ এজন বিশ্ববিখ্যাত বিজ্ঞানী তথা উদ্ভাৱক। তেওঁ ইলেক্ট্ৰনিক বাল্ব, গ্ৰামোফোন আদি বহুতো গুৰুত্বপূৰ্ণ যন্ত্ৰপাতি আৱিষ্কাৰ কৰিছিল। তেওঁৰ মতে সফলৰ বাবে 1% বুদ্ধি আৰু 99% কঠিন পৰিশ্ৰমৰ প্ৰয়োজন। আৰ্নেষ্ট ৰাদাৰফোৰ্ড আছিল এজন বিখ্যাত পৰমাণু বিজ্ঞানী। তেওঁ পদাৰ্থবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। তেখেতক পদাৰ্থবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়, ফাদাৰ অফ নিউক্লিয়াৰ ফিজিক্স। পৰমাণু পদাৰ্থ বিজ্ঞানৰ পিতৃ বুলি জনা যায় আৰু তেওঁৰ পৰমাণু গঠন আৰু তেজস্ক্ৰিয়তাৰ ওপৰত গুৰুত্বপূৰ্ণ গৱেষণা কৰি নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত আলেকজেণ্ডাৰ গ্ৰাহাম বেল আছিল এগৰাকী মহান বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁ সমগ্ৰ বিশ্বৰ যোগাযোগ ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তন আনিছিল আৰু তেওঁ টেলিফোন আৱিষ্কাৰ কৰিছিল। তাৰপিছতটো আছে চেষ্টাৰ কাৰ্লসন আছিল আমেৰিকাৰ এজন পদাৰ্থ বিজ্ঞানী আৰু অধিবক্তা। তেওঁ আধুনিক যুগৰ অতি প্ৰয়োজনীয় জেৰক্স মেচিন বা ইলেক্ট্ৰগ্ৰাফী প্ৰক্ৰিয়া আৱিষ্কাৰ কৰিছিল। তাৰপিছত আছে বিল গেটছ বিশ্বৰ অন্যতম সৰ্ববৃহৎ ছফ্টৱেৰ কোম্পানীৰ মাইক্ৰছফ্টৰ সহ-প্ৰতিষ্ঠাপক, কো-ফাউণ্ডাৰ্ছ আৰু দীৰ্ঘদিন ধৰি তেওঁ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে আছিল আৰু বৰ্তমান তেওঁ বিভিন্ন সমাজ হিতৈষীমূলক কামৰ সৈতে জড়িত হৈ আছে। উইলিয়াম শ্বেক্সপিয়াৰ আছিল ইংৰাজী সাহিত্যৰ সৰ্বকালৰ শ্ৰেষ্ঠ নাট্যকাৰ আৰু কবি। তেওঁ ইংলেণ্ডৰ আছিল আৰু তেওঁৰ বিখ্যাত নাটকবিলাকৰ ভিতৰত হ'ল হেমলেট, ৰোমিঅ' জুলিয়েট, মেকবেথ আদি অন্যতম। তাৰপিছত আছে যে জুবিন গাৰ্গ অসমৰ এজন অতি জনপ্ৰিয় প্ৰভাৱশালী গায়ক, সংগীত পৰিচালক, অভিনেতা আৰু সমাজকৰ্মী। তেওঁ অসমীয়া সংগীত জগতক এক নতুন মাত্ৰা প্ৰদান কৰিছে আৰু বলিউডতো কেইবাটাও জনপ্ৰিয় গীত গাইছে। অংগৰাগ পাপন মহন্ত নামেৰে বেছিকৈ জনাজাত অংগৰাগ পাপন মহন্ত অসম তথা ভাৰতৰ এজন অতি সুপৰিচিত কণ্ঠশিল্পী আৰু সংগীতজ্ঞ। তেওঁ অসমৰ লোকসংগীতক আধুনিক ৰূপত বিশ্ব দৰবাৰত চিনাকি কৰাই দিছে আৰু বলিউডতো এগৰাকী আগশাৰী গায়ক হিচাপে প্ৰতিষ্ঠিত হৈছে।